খবৰটো মিডিয়া হাউচৰ পৰাই পালোঁ। খবৰটো পাই পেলাই গোটেই এৰিয়াটো যিমানখিনি পচিবল লোকেশ্যন আছে খোজকাঢ়ি গোটেইখিনি চেক কৰিলোঁ ৰাস্তাৰ দুই কাষে। মই একো তেনেকুৱা দেখা নাই। যিটো বেটেলিয়ান CRP বেটেলিয়ান হেডকোৱাৰ্টাৰত যিটো ঘটনা হৈছে বুলি খবৰ এটা ওলাইছিল, মই হেডকোৱাৰ্টাৰৰ সন্মুখতে আছোঁ। তেওঁলোকৰ গোটেই এণ্টায়াৰ এৰিয়াটো মানে তেনেকুৱা একো গম পোৱা নাই, তেনেকুৱা হোৱা নাই। কিবা যদি আমি তথ্য পাওঁ বা কিবা গম পাওঁ আপোনালোকক ডেফিনেটলি জনাম। আলফা স্বাধীনৰ ফালৰ পৰা ক্লেইম কৰিছে যে তেওঁলোকে এইটো গ্ৰেনেড ব্লাষ্ট কৰিছে বুলি 149 CRPF কেম্পত। এইটো আপোনাৰ 149 CRPF কেম্প, যাৰ সন্মুখত আমি ৰৈ আছোঁ। চ' ইয়াততো একো হোৱা নাই। আচ্ছা, আপোনাৰ ওচৰত খবৰটো কি বুলি আহিছিলে? আপুনি যিটো অনানুষ্ঠানিক খবৰ বুলি কৈছোঁ, আপোনাৰ ওচৰত খবৰটো কি বুলি আহিছিলে? খবৰটো মোক মোৰ বন্ধু এজনে মিডিয়া হাউচত চাই পেলাই কৈছিল যে কিবা এটা 149 বেটেলিয়ান হেডকোৱাৰ্টাৰত কিবা এটা ঘটনা এটা হৈছে, হয়তো ব্লাষ্ট এটা হ'ব পাৰে। চ' ইমিডিয়েটলি মই আহি ইয়াতে গোটেইখিনি ছানবিন কৰিলোঁ, কিন্তু এতিয়ালৈকে একো কম পোৱা নাই। আমি ক'ব পাৰোঁ যিহেতু উৰা বাতৰি বা এইটো এটা মানে মিছা খবৰ বুলি ক'ব পাৰি নেকি? মই এতিয়ালৈকেতো সেইটো বুলিয়ে ক'ম যে মই একো গম পোৱা নাই এতিয়ালৈকে। শব্দটো শুনিছে, বহুত সময়ত টায়াৰ ব্লাষ্টো হয়। মই ডাইৰেক্টলি এই মুহূৰ্ততে ক'ব নোৱাৰোঁ, কিন্তু অনুসন্ধান কৰি আছোঁ আৰু যদি কিবা গম পাওঁ আপোনালোকে নিশ্চয় ইমিডিয়েটলি গম পাব। আলফাই আচলতে নিজৰ শক্তি প্ৰদৰ্শনৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান ভোটালি বুলি ক'ব লাগিব, কৰিব পাৰে নেকি? এনেকুৱা ধৰণৰ কিবা ধৰক ভাবে নেকি যে ক'ব পাৰে নেকি? এতিয়া মোক কমেণ্ট দিয়াটো দিগদাৰ হ'ব, মানে ইনিচিয়েল অৱস্থাতে ডাইৰেক্ট কমেণ্ট দিলে দিগদাৰ হ'ব পাৰে মোৰ। এতিয়াও আমি আৰু অলপ চেক কৰিম, মানে যদি কিবা গম পাওঁ আপোনালোকে ইমিডিয়েটলি গম পাব। চিকিউৰিটিৰ ক্ষেত্ৰত কিবা আপোনালোকে ডিপ্লয়মেণ্ট চিকিউৰিটি আমাৰ 100% ফুল প্ৰুফ আছে বুলি মই ভাবোঁ, কাৰণ আমি ৰেগুলাৰ বেচিছত আমি এইখিনি ৰিভিউ কৰোঁ। ক'ত কোন থাকিব লাগে, কোনটো পষ্টত কিমান থাকিব লাগে, কোনটো ৰাস্তাত কিমান চিকিউৰিটি থাকিব লাগে, এইখিনি মানে আমি ঠিকে আছোঁ বুলি মই ভাবোঁ। বহুত সময় আলোচনা কৰিলোঁ, মানে তেওঁ কোনো তেনেকুৱা সন্দেহ ব্যক্ত কৰা নাই মোৰ আগত। CCTV ফুটেজ চাওক, CCTV ফুটেজ বুলি ক'লে নিৰ্দিষ্ট লোকেশ্যনতো নাথাকে। আমি যিসকল ব্যক্তি আছিল ৰাস্তাত থকা ব্যক্তিসকলক বহুত কেইজনকে সুধিছোঁ, বা ক'ৰবাত কিবা দেখিছেনে বা ক'ৰবাত তেনেকুৱা হৈছেনে, কোনো সঠিক আনচাৰ দিব পৰা নাই। যিটো লোকেশ্যনৰ পৰা মানে চবেই কৈছে কিবা এটা শুনিছিলোঁ, তেনেকুৱা এটা চলি আছে। নাই ছাৰ, কিবা থকাহেঁতেন এতিয়ালৈকে আপোনালোকেও গম পালেহেঁতেন, আমিও গম পালোহেঁতেন। আৰু অলপ আমি চেক কৰিম যদি কিবা পচিবিলিটি আছে। চ' সিমানখিনিয়ে আৰু। থেংক ইউ।